নমস্কাৰ। শ্ৰী শ্ৰী কৃষ্ণাই নম। চৰাইবাহী ঐতিহাসিক ত্ৰিবাৰ্ষিক কমিটি ভাওনাৰ উপলক্ষে আজি আয়োজিত এই মুকলি সভাৰ মাননীয় সভাপতি, মৰিগাঁও বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক, ভৈয়াম জনজাতি উন্নয়ন বোৰ্ডৰ মাননীয় অধ্যক্ষ তথা চৰাইবাহী ঐতিহাসিক ত্ৰিবাৰ্ষিক কমিটি ভাওনাৰ উদযাপন সমিতিৰ সভাপতি শ্ৰদ্ধেয় ৰামাকান্ত দেউৰী ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি শ্ৰদ্ধেয় দীপাংকৰ নাথ ডাঙৰীয়া, অসম পৰ্যটন উন্নয়ন নিগমৰ মাননীয় অধ্যক্ষ প্ৰাক্তন বিধায়ক শ্ৰদ্ধেয় ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য সন্মানীয় জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, অসম হাউচিং বোৰ্ডৰ সন্মানীয় উপাধ্যক্ষ সুভাষ দত্ত ডাঙৰীয়া, ঔদ্যোগিক উন্নয়ন বোৰ্ডৰ মাননীয় উপাধ্যক্ষ শ্ৰদ্ধেয় বিষ্ণুৰাম দাস ডাঙৰীয়া, মৰিগাঁও জিলাৰ মাননীয় উপায়ুক্ত দেৱাশিষ শৰ্মা ডাঙৰীয়া, আৰক্ষী অধীক্ষক সন্মানীয় হেমন্ত কুমাৰ দাস ডাঙৰীয়া, চুতীয়া জাতি সন্মিলনৰ সন্মানীয় সভাপতি অমীয় কুমাৰ বৰা ডাঙৰীয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সন্মানীয় দিব্যজ্যোতি মেধি ডাঙৰীয়া, মৰিগাঁও জিলা বিজেপিৰ মাননীয় সভাপতি শ্ৰদ্ধেয় প্ৰবীণ মেধি ডাঙৰীয়া, পৰম শ্ৰদ্ধাৰ বেণুধৰ নাথ ডাঙৰীয়া আৰু আজি এই অনুষ্ঠানত উপস্থিত থকা পৰম শ্ৰদ্ধা ৰাইজ আৰু সাংবাদিক বন্ধুসকল, জয় জয়তী। আজি অনুষ্ঠানৰ উপলক্ষে সমবেত হোৱা মৰিগাঁও জিলাৰ পৰম শ্ৰদ্ধা ৰাইজলৈ মই অতি শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ আৰু আপোনালোকৰ সকলোৱে প্ৰতি বিশেষভাৱে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকৰ উপস্থিতি আজি সভাখনৰ সৌষ্ঠৱ বৃদ্ধি কৰিছে আৰু সভাখনৰ শক্তি বৃদ্ধি কৰিছে আৰু সভাখনৰ সৌন্দৰ্য বৰ্ধনত আপোনালোকৰ উল্লেখযোগ্য অৱদান আছে। কাৰণ আমি সকলোৱে জানো গুৰুজনাই অসমীয়া সমাজখন সামাজিক সাংস্কৃতিক আধ্যাত্মিকভাৱে সবল কৰাৰ উদ্দেশ্যে বিভিন্ন ধৰণৰ মানৱীয় পদক্ষেপ হাতত লৈছিল। সংস্কাৰমুখী যাত্ৰাত অত্যন্ত ভক্তিভাৱে আত্মনিয়োগ কৰিছিল আৰু গুৰুজনাৰ সেই অমৰ সৃষ্টিৰ বাবে আজি অসমীয়া সমাজ সকলো প্ৰকাৰে শক্তিশালী। অসমীয়া সমাজখনে আজি বিশ্বৰ বুকুত যদি মৰ্যাদা সহকাৰে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে, ইয়াৰ অন্তৰালত গুৰুজনাৰ অমৰ সৃষ্টি বিৰাজমান। গতিকে সেইবাবে এইখন সমাজৰ উল্লেখযোগ্য অৱদান আছে, বহু কষ্ট আৰু ত্যাগ আছে। এইখন সমাজৰ শিপিনীসকলৰ যি শক্তি, যি তেখেতসকলৰ জ্ঞান, যি তেখেতসকলৰ কৰ্ম সংস্কৃতি, ইয়াক আমি সকলোৱে একেমুখে প্ৰশংসা কৰিবই লাগিব। বোৱা কটাৰ ক্ষেত্ৰত আগৰণুৱা হিচাপে মৰিগাঁও জিলাৰ মহিলা সমাজৰ এটা সুকীয়া মৰ্যাদা আছে, পৰিচয় আছে। গতিকে মই বিশ্বাস ৰাখিছোঁ আজি ঈশ্বৰে এইখন জিলাৰ প্ৰাকৃতিক সম্পদ সম্ভাৱনা শক্তিৰ ক্ষেত্ৰত যিমানখিনি অৱদান আগবঢ়াইছে, ইয়াক আমি মৰিগাঁও জিলাৰ সমাজখনে সংৰক্ষণ কৰিব লাগিব আৰু ইয়াৰ যিটো জলবায়ু,
ইয়াৰ যিটো প্ৰাকৃতিক দৃশ্য, ইয়াৰ যিটো জৈৱ বৈচিত্ৰ্যৰ শক্তি, ইয়াক আমি সঠিকভাৱে মূল্যাংকন কৰি ইয়াক সংৰক্ষণ কৰিব লাগিব। ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে আমি সকলোৱে উল্লেখযোগ্য অৱদান আগবঢ়াব লাগিব। গতিকে পৰম শ্ৰদ্ধা ৰাইজ, গুৰুজনাৰ আদৰ্শৰে সকলো সম্ভৱ, কাৰণ গুৰুজনাই আমাক ভক্তিৰস প্ৰদান কৰি গৈছে। আমি ভক্তিৰস পান কৰি শক্তিশালী হ'ব লাগিব আৰু আমাৰ জীৱন সুন্দৰ ৰূপত গঢ় দিব লাগিব। যি ব্যক্তিৰ চিন্তা সুন্দৰ, কাম সুন্দৰ, আৰু সেই ব্যক্তিহে সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰে। সেই ব্যক্তিৰ হৃদয়ত ঈৰ্ষা, কপট, ঘৃণা, ময়মতালি এইবিলাক ঋণাত্মক শক্তিয়ে স্থান নাপায়। সেই ব্যক্তিৰ হৃদয়ত সদায় ইতিবাচক দৃষ্টিভংগীৰে সবল ৰূপ ধাৰণ কৰে। সততা, নিষ্ঠা, মানৱতা, আন্তৰিকতা, মৰম, স্নেহ, শ্ৰদ্ধা, ভক্তি সেই ব্যক্তিৰ হৃদয়ত বিৰাজমান। গতিকে তেনেধৰণৰ মানৱীয় অনুভূতি শক্তিশালী ৰূপত গঢ় দিয়াৰ বাবে অংকীয়া ভাওনা গুৰুজনাই সৃষ্টি কৰিছিল। এই ভাওনাৰ যোগেদি কেনেধৰণে মাতৃয়ে কৃষ্ণক মৰম কৰিছিল আৰু সেই মাতৃসুলভ যিটো মৰম, আন্তৰিকতা, প্ৰেম, ইয়াৰ যোগেদি মানৱীয় অনুভূতিক সুন্দৰ ৰূপত প্ৰদৰ্শন কৰিছিল। আৰু আমাৰো প্ৰতিখন গাঁৱত নামঘৰ প্ৰতিষ্ঠা কৰি গুৰুজনাই ভাওনাৰ যোগেদি এনেধৰণৰ কথাবিলাকত সমাজখনক আত্মনিয়োগ কৰাৰ বাবে আহ্বান জনাইছিল আৰু ভগৱান কৃষ্ণৰ চৰিত্ৰ মূল্যাংকন কৰিছিল। মানৱীয় দিশটোৰে কেনেধৰণে সমাজখনক বিশেষভাৱে প্ৰাণৱন্ত কৰি তুলিব পাৰি, ইতিবাচক দৃষ্টিভংগীৰে কেনেধৰণে সমাজখনক সংস্কাৰ প্ৰদান কৰিব পাৰি, সাংস্কৃতিক চিন্তা চৰ্চাৰ যোগেদি সাৱলীল সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰি, ইয়াৰ বাবে গুৰুজনাই অমৰ সৃষ্টি অংকীয়া ভাওনা যোগেদি সংস্কাৰমুখী যাত্ৰাত আত্মনিয়োগ কৰিছিল। য'ত সংস্কৃতি আছে ততেই সাৰ্বজনীন চিন্তা আছে। য'ত সংস্কৃতি আছে ততেই সহিষ্ণুতা আছে। যে সংস্কৃতি আছে তাতেই শক্তি আছে। য'ত সংস্কৃতি আছে তাতেই সংযমী চৰিত্ৰ থাকে। য'ত সংস্কৃতি আছে তাতেই সাত্বিক চিন্তা জন্ম লাভ কৰে। গতিকে সাংস্কৃতিক আন্দোলনৰ যোগেদি এখন সমাজত কিমান সুন্দৰ এটা বাতাবৰণ সৃষ্টি কৰিব পাৰি, শান্তিৰ সমাজ প্ৰতিষ্ঠা কৰিব পাৰি, মানৱতাক শক্তিশালী ৰূপত গঢ় দিব পাৰি, তাৰ বাবে গুৰুজনাই এই আদৰ্শৰে আমাক জীৱন পদ্ধতি আগুৱাই নিয়াৰ বাবে গতিকে সেইবাবে আজি মৰিগাঁও সমাজখনেও বহু বছৰৰ পৰাই আজি অংকীয়া ভাওনাৰ যোগেদি আপোনালোকে মৰিগাঁও সমাজখনক ভক্তিৰস পান কৰোৱাৰ বাবে আপোনালোকে প্ৰয়াস কৰি আহিছে। ভক্তিত শক্তি আছে, ভক্তিত শান্তি আছে, ভক্তিত মানৱতা আছে, ভক্তিত আন্তৰিকতা আছে, ভক্তিত শ্ৰদ্ধা আছে। এই সকলোবিলাক ভক্তিৰ যোগেদিহে উৎপত্তি হয়। গতিকে সেইকাৰণে আমি আমাৰ সমাজখনত যদি শান্তি প্ৰতিষ্ঠা কৰিব বিচাৰো, এজনে আন এজনৰ যদি শ্ৰদ্ধা ভক্তিৰে অন্তৰ্জয় কৰিব বিচাৰো, তেতিয়াহ'লে ভক্তিৰস পান কৰিব লাগিব। গুৰুজনাৰ আদৰ্শৰে আমাৰ জীৱন আমি গঢ় দিব লাগিব। গতিকে মই ভাবোঁ যে মৰিগাঁও জিলাৰ ৰাইজে সঠিক সিদ্ধান্ত লৈছে, সঠিকভাৱে আজি উঠি অহা প্ৰজন্মক এই মানৱীয় শিক্ষাৰে শিক্ষিত কৰাৰ বাবে প্ৰয়াস কৰিছে। বিশ্বৰ বুকুত আমি আমাৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লাগিব। শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিব লগা হ'লে আমাৰ ব্যক্তিত্ব তেনেধৰণে শক্তিশালী ৰূপত গঢ় দিব লাগিব। আমি সকলো ক্ষেত্ৰতে পাৰ্গত হ'ব লাগিব। আমাৰ পাৰ্গতলী প্ৰদৰ্শন কৰিবৰ বাবে আমাৰ ব্যক্তিত্বত থকা মানৱীয় গুণবিলাকক উজ্জীৱিত কৰিব লাগিব, উজ্জীৱিত কৰিব লাগিব, সক্ৰিয় কৰিব লাগিব, সজীৱ কৰিব লাগিব আৰু সতেজ কৰি তুলিব লাগিব, যাতে
আমাৰ কৰ্মৰাজিয়ে সমাজত শান্তি দিয়ে, আমাৰ কৰ্মৰাজিয়ে সফলতাৰ দুৱাৰদলিত সমাজখনক উপনীত কৰিব পাৰে। সেই লক্ষ্যৰে আজি আমাৰ যাত্ৰাক আমি আগুৱাই নিব লাগিব। অসমখনক ভাৰতবৰ্ষৰ অন্যতম শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিব লাগিব আৰু ভাৰতবৰ্ষক বিশ্বশ্ৰেষ্ঠ ৰাষ্ট্ৰ হিচাপে গঢ় দিব লাগিব। ইয়াৰ বাবে আমাৰ বিভিন্ন সমাজৰ যিবিলাক ঐতিহ্য আছে, যিবিলাক মূল্যবোধ আছে, যিবিলাক পৰম্পৰা আছে, সামাজিক সাংস্কৃতিক আধ্যাত্মিক পৰম্পৰা আছে, কৃষ্টি সংস্কৃতিৰ এই সকলোবিলাক পৰম্পৰাক আমি জীয়াই ৰখাৰ বাবে প্ৰয়াস কৰিব লাগিব আৰু সমাজখনে সাংস্কৃতিক চিন্তাৰ যোগেদি সমন্বয়ৰ এটা শক্তিশালী বাতাবৰণ সৃষ্টি কৰিব লাগিব। মিলাপ্ৰীতিৰে সমাজ শক্তিশালী কৰাৰ যাত্ৰাত আমি সকলোৱে আত্মনিয়োগ কৰাৰ বাবে সংকল্পবদ্ধ হ'ব লাগিব। গুৰুজনাই সেই বাণীৰে আজি অসমীয়া সমাজখনক সুন্দৰভাৱে সঠিক পথৰ সন্ধান দি যোৱাৰ বাবে আজি আমি একবিংশ শতিকাত নিজকে গুৰু স্মৰণ কৰাৰ লগে লগে শক্তি বুটলিবলৈ সক্ষম হওঁ, সঠিক দিশৰ সন্ধান পাওঁ আৰু আমাৰ ব্যক্তিত্বত থকা সকলোবিলাক মানৱীয় গুণক সঠিক দিশত আমি প্ৰয়োগ কৰি মানৱতাৰ জয়গান গাওঁ। গতিকে মই এই সভাত উপস্থিত থকা পৰম শ্ৰদ্ধাৰ পিতৃতুল্য দেউতাসকল, মাতৃতুল্য আইসকল, যুৱক যুৱতীসকল, মহিলা সমাজ সকলোকে আহ্বান জনাইছোঁ, উঠি অহা প্ৰজন্মই যাতে মৰিগাঁও জিলাখনৰ কিমান ধুনীয়া সৌন্দৰ্য, মই ইয়ালৈ আহিলে ইয়াৰ দীঘল দীঘল বিলবিলাক, বিল খাল, ইয়াৰ যিমান জলসম্পদ ভগৱানে আপোনালোকক উপহাৰ দিছে, এইখিনি আপোনালোকে আশীৰ্বাদ হিচাপে ভগৱানৰ পৰা পাবলৈ সক্ষম হৈছে। ইয়াৰ যিটো জলবায়ু, ইয়াত বিভিন্ন ধৰণৰ জাতি জনগোষ্ঠীয়ে বসবাস কৰে আৰু ইয়াৰ বাবে বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰে ৰখনীয়া কৃষ্টি সংস্কৃতিৰ আজি এই মহাস্থান। গতিকে সেইবাবে প্ৰকৃতিৰ সৌন্দৰ্য আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ পৰম্পৰাগত কৃষ্টি সংস্কৃতিৰ যিবিলাক সৌন্দৰ্য, এই সকলোবিলাক একাকাৰ হৈ মৰিগাঁও জিলাক পৃথিৱীৰ অন্যতম আকৰ্ষণীয় জিলা হিচাপে আপোনালোকে গঢ় দিব পাৰে। ইয়াৰ কাৰণে সংকল্প গ্ৰহণ কৰিব লাগিব। এই পবিত্ৰখনতেই ৰাস মহোৎসৱতে আপোনালোকে ভগৱান কৃষ্ণৰ নামত শপত ল'ব লাগিব, মনেদি সংকল্প গ্ৰহণ কৰিব লাগিব, হে প্ৰভু আমাক শক্তি ভক্তি জ্ঞান বুদ্ধি বল দিয়া, যাতে আগন্তুক দিনত আমি সমাজৰ বাবে, দেশৰ বাবে, জাতিৰ বাবে সততা নিষ্ঠাৰে কাম কৰি জীৱন ধন্য কৰি তুলিব পাৰোঁ। আৰু সেই যাত্ৰাত আমি আগুৱাই যাবই লাগিব, ইয়াৰ কোনো বিকল্প নাই। কঠোৰ পৰিশ্ৰমৰ যোগেদি আমাৰ জীৱনলৈ পৰিৱৰ্তন আনিব লাগিব, বৈপ্লৱিক পৰিৱৰ্তন আনিব লাগিব, যি পৰিৱৰ্তনে সমাজক শান্তি দিব, সমৃদ্ধি দিব আৰু ভাতৃত্ববোধ প্ৰদান কৰিব। মৰম চেনেহৰ মাজেৰে সকলো সম্ভৱ। প্ৰেম মানে হৈছে ভগৱান। আমাক ভগৱানে গুৰুজনাই কৈছে প্ৰেম কৰিবলৈ শিকা। মানৱ প্ৰেম, প্ৰকৃতিৰ প্ৰতি প্ৰেম। সেইবাবে এই মৰিগাঁও জিলাৰ যিটো অৱয়ব, যিটো প্ৰাকৃতিক দৃশ্য, ইয়াক আপোনালোকে মৰম কৰক, বিলবিলাক সংৰক্ষণ কৰক, প্ৰাকৃতিক সৌন্দৰ্যবিলাক সংৰক্ষণ কৰক। ইউ মাষ্ট লাভ ইয়ৰ নেচাৰ, দেন নেচাৰ উইল লাভ ইউ। প্ৰেম মানেই ভগৱান, য'তেই প্ৰেম ততেই ভগৱান। প্ৰেমৰ অবিহনে এই পৃথিৱীৰ বুকুত জীৱ জন্তু সমাজে হওক, মানৱ সমাজে হওক, গছ গছনি সমাজে হওক, ঈশ্বৰৰ সৃষ্টি প্ৰাণীবিলাকৰ সমাজে হওক, পোক পৰুৱা সমাজে হওক, কোনোৱে টিকি থাকিব নোৱাৰে। সকলোৱে ঐক্যবদ্ধ হৈ থকাৰ বাবে ভগৱানে এই পৃথিৱীখন আমাৰ বাবে সৃষ্টি কৰিছে। ইয়াত সুন্দৰভাৱে ৰচনা কৰা হৈছে, সুন্দৰ জলবায়ু দিয়া হৈছে, জৈৱ বৈচিত্ৰ্যৰ শক্তি প্ৰদান কৰা হৈছে আৰু বিশুদ্ধ বায়ু প্ৰদান কৰিছে আৰু ইয়াৰ পৃথিৱীৰ বুকুত উৎপাদন হ'ব পৰাকৈ সাৰুৱা মাটি প্ৰদান কৰিছে। খেতিয়কে আমি যেতিয়াই পৰিশ্ৰম কৰোঁ, ধৰিত্ৰী আয়ে কেতিয়াও আমাক ক্ষেত্ৰত কৃপণালি নকৰে। ধৰিত্ৰী আয়ে সদায় নিজৰ পুত্ৰ কন্যাক যাৱতীয় সকলো ধৰণৰ খাদ্য সামগ্ৰী, ফল ফুল, ঔষধ সকলো প্ৰদান কৰে। এই ধৰিত্ৰী আয়ে আমাক আশ্ৰয় দিয়ে, ধৰিত্ৰী আমাক আয়ে দুবেলা দুমুঠি দিয়ে, ধৰিত্ৰী আয়ে আমাক শক্তি দিয়ে, ধৰিত্ৰী আয়ে আমাক সকলো সময়তে নিৰাপত্তা দিয়ে।
গতিকে সেইকাৰণে ধৰিত্ৰী আই মাদাৰ আৰ্থ, এই পৃথিৱীক আমি মৰম কৰিব। ভূপেন দাইতো গাই গৈছে ধৰিত্ৰী আইৰ কথা, নহয়? ধৰিত্ৰী আইৰ বিষয়ে ভূপেন দাই কিমান গুণানুকীৰ্তন কৰিছে, আমিও গুণানুকীৰ্তন কৰিব লাগিব। প্ৰত্যেকখন জিলাৰ, অসমৰ 35খন জিলাৰ প্ৰত্যেকখন জিলাৰ জনসাধাৰণে নিজ নিজ জিলাখনক যদি গুণানুকীৰ্তন কৰে, সম্পদৰাজিক যদি গুণানুকীৰ্তন কৰে, তেতিয়াই সমাজখন সদায় সুন্দৰ ৰূপত গঢ় লৈ উঠিব। আমি নিজৰ শক্তিটোৰ বিষয়ে নিজে অৱগত হ'ব লাগিব, নিজৰ শক্তি আৱিষ্কাৰ কৰিবৰ বাবে সাধনাত মগ্ন হ'ব লাগিব, কঠোৰ পৰিশ্ৰমত মগ্ন হ'ব লাগিব। গতিকে সেইবাবে গুৰুজনাই সেই সুন্দৰ সাংস্কৃতিক ধাৰা আমাৰ বাবেই প্ৰৱৰ্তন কৰি গৈছে। সেই ধাৰাত আমি সকলোৱে নিজক আত্মনিয়োগ কৰিব লাগিব। মই অত্যন্ত আনন্দিত যে মৰিগাঁও জিলা সমাজখনে প্ৰতি বছৰে ৰাস মহোৎসৱ ভক্তিভাৱে উদযাপন কৰে আৰু অংকীয়া ভাওনা ইয়াত তেখেতসকলে আয়োজন কৰি আমাৰ উঠি অহা চামটোক সুযোগ প্ৰদান কৰে। কেনেধৰণে তেখেতসকলৰ মাজত উপলব্ধি জগাই তোলে, মানৱীয় উপলব্ধি, কেনেধৰণে দস্যুক দমন, শান্তক পালন, নহয় নহয়, কি কয়? সেইকাৰণে এটা কথা আমি সকলোৱে ঠিক কৰিব লাগিব, আমাৰ ভিতৰতো যাতে বেয়া চিন্তা গা কৰি নুঠে, ঘৃণা, কপট, অহং, স্বাৰ্থপৰ এই ভাৱবিলাকে মানুহৰ জীৱনত বহুত ক্ষতি কৰে। গতিকে সেইকাৰণে সেইবিলাক যদি দমন কৰি পেলাই শুভ শক্তি উদয় কৰিব লগা হয় নিজৰ ব্যক্তিত্বত, তেতিয়াহ'লে অংকীয়া ভাওনাৰ যোগেদি নিজক সংস্কাৰ কৰাৰ যাত্ৰাত আত্মনিয়োগ কৰক। জীৱন ধন্য হ'ব, সুন্দৰ হ'ব। সুন্দৰৰ পূজাৰীৰ কথা ভূপেন দাই সদায় কৈ গৈছে। গতিকে সুন্দৰ পূজাৰী হ'ব লগা হ'লে এনেধৰণে মানৱ প্ৰেম, প্ৰকৃতি প্ৰেম প্ৰতি আমি সকলোৱে নিজৰ সজাগতা প্ৰদৰ্শন কৰিব লাগিব। গুৰুজনাই কৈছে এক বৃক্ষ দহ পুত্ৰ সম, নহয় নে? গুৰুজনাই কৈছে নহয়, এক বৃক্ষ দহ পুত্ৰ সম। গুৰুজনে আমাক কৈ গৈছে যে প্ৰকৃতিক ভাল পাব লাগিব, গছ গছনিক আমি মৰম কৰিব লাগিব। তাহাঁতৰ মাজতো জীৱ আছে, নহয়নে? তাহাঁতৰ ভাষা সুকীয়া, যিটো ভাষা হয়তো আমি বুজি নাপাওঁ, কিন্তু ভাষাটো বুজি নাপালেও আমি উপলব্ধি কৰিব পাৰোঁ। গতিকে এইবাবেই আজি এইখন সমাজ সুন্দৰ ৰূপত আমি জীয়াই ৰখাৰ সংকল্প ল'ব লাগিব। এইখিনি কথাকে কৈ মই ৰমাকান্ত দেউৰী ডাঙৰীয়া আৰু এই চৰাইবাহী ঐতিহাসিক ত্ৰিবাৰ্ষিক কমিটি ভাওনাৰ উদযাপন সমিতিৰ সকলো ৰমাকান্ত দেউৰী ডাঙৰীয়াৰ লগতে যিমান সংখ্যক আমাৰ পৰম শ্ৰদ্ধাৰ নমস্য ব্যক্তি এই কমিটিত আছে, সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে সুন্দৰভাৱে আয়োজন কৰিছে আৰু আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ মাননীয় সভাপতি দীপাংকৰ নাথ ডাঙৰীয়াও আছে, তেখেতকো ধন্যবাদ জনাইছোঁ। তেখেতে আহি আজি ডেকা শক্তিক, যুৱ শক্তিক উদগনি দিছে। এই ক্ষেত্ৰত যাতে আমি সকলোৱে গুৰুজনাৰ আদৰ্শৰে সমাজখন সংস্কাৰ কৰিব পাৰোঁ, সুন্দৰ কৰিব পাৰোঁ আৰু সাৰ্বজনীন দৃষ্টিভংগীৰে সমাজ শক্তিশালী কৰি আমাৰ শ্ৰেষ্ঠতা বিশ্বৰ বুকুত আমি প্ৰদৰ্শন কৰিব পাৰোঁ। এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। সমবেত সমূহ ৰাইজৰ শ্ৰীচৰণত কোটি কোটি প্ৰণাম, নমস্কাৰ। হেল্ল'।